নমস্কাৰ বন্ধুসকল, কোনো এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত বহুত অদ্ভুত কেইটামান কথা জানিব পাৰিব, গতিকে পলম নকৰোঁ। কিন্তু তাৰ আগতে এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই কৰি ৰাখক আৰু ওচৰতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ' পোনপ্ৰথমে পায়। নম্বৰ 10, বন্ধুসকল, আপোনালোকে ইংৰাজীত 1ৰ পৰা 99লৈকে যিকোনো এটা সংখ্যা 1, 2 নতুবা আপুনি যি লিখিবলৈ ইচ্ছা কৰে তাকেই আখৰেৰে লিখক আৰু লক্ষ্য কৰক। আটাইতকৈ আচৰিত কৰিবলগীয়া কথাটো হ'ল যে আপুনি 1ৰ পৰা 99লৈকে যিয়ে সংখ্যা আখৰেৰে নিলিখক কিয়, তাত কেতিয়াও ABCD এই 4টা বৰ্ণমালা ব্যৱহাৰ নহয়। নম্বৰ 9, আপোনালোকে সকলোৱে আণ্ডাৰৱেৰ পিন্ধে, কিন্তু আজি মই এনেকুৱা এটা আণ্ডাৰৱেৰৰ কথা ক'ম যিটো হয়তো আপুনি অবাক মানিব। এই আণ্ডাৰৱেৰটোৰ নাম স্পাৰ্টান। এই আণ্ডাৰৱেৰ পিন্ধিলে ব্যক্তিগত অংশত 99% পৰ্যন্ত ৰেডিয়েশ্যন ৰোধ কৰিব পৰা যায়। এই আণ্ডাৰৱেৰৰ দাম 31,000 টকা। কোম্পানীয়ে কয় যে যিকোনো বিপদজনক ৰেডিয়েশ্যনৰ পৰা আপোনাৰ গোপন অংশক ই ৰক্ষা কৰে আৰু এই আণ্ডাৰৱেৰ পিন্ধাৰ পিছত পুৰুষে সকলো ধৰণৰ বিকিৰণৰ পৰা আঁতৰি থাকিব পাৰিব। নম্বৰ 8, ATM কাৰ্ডৰ দ্বাৰা আপুনি টকা উলিয়ায়, হয়নে? আমি সকলোৱে ATM কাৰ্ডৰ দ্বাৰা টকা উলিয়াওঁ নতুবা বিভিন্ন ধৰণৰ বেংকৰ ট্ৰানজাকশ্যন কৰোঁ। কিন্তু হায়দৰাবাদত স্থাপন কৰা হৈছে বিশ্বৰ প্ৰথমটো ৰিয়েল টাইম গ'ল্ড ভেণ্ডিং ATM, য'ৰ পৰা ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে 0.5 গ্ৰামৰ পৰা 100 গ্ৰামলৈকে সোণৰ মুদ্ৰা উলিয়াব পাৰিব। নম্বৰ 7, টায়াৰ পাংচাৰ সকলো মানুহৰ বাবে এটা অশান্তিদায়ক সমস্যা। ক'ৰবালৈ যাওঁতে মাজবাটতে যদি পাংচাৰ হয় তেন্তে বহুত সমস্যাৰ সৃষ্টি হয়। কিন্তু বৰ্তমান টায়াৰ নিৰ্মাতা কোম্পানী মেচিলিনে বিশ্বৰ প্ৰথমটো এনে টায়াৰ সৃষ্টি কৰিছে যাক বায়ু ভৰোৱাৰ প্ৰয়োজন নাই আৰু পাংচাৰো নহয়, আৰু ইয়াৰ বিশেষ ডিজাইনৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। নম্বৰ 6, মহাৰাষ্ট্ৰৰ বংশী গাঁৱত 18 বছৰ তলৰ শিশুৱে মোবাইল ফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিয়ম অমান্য কৰাৰ ক্ষেত্ৰত শাস্তিৰ ব্যৱস্থাও নিৰ্ধাৰণ কৰা হৈছে। এইটো নাবালকসকলে খেল খেলা বা আপত্তিজনক ৱেবছাইটলৈ যোৱাত বাধা দিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে। টেকন'লজিয়ে এখন দেশক চহকী আৰু শক্তিশালী কৰি গঢ়ি তোলে আৰু ইয়াক অপব্যৱহাৰে এখন দেশ ধ্বংস কৰাৰো ক্ষমতা ৰাখে। গতিকে আমাৰ অসমতো এনেকুৱা হোৱাটো মই বিচাৰোঁ, কিন্তু আপুনি বিচাৰেনে? তলত কমেণ্ট কৰি জনাব। নম্বৰ 5, ভাৰত হ'ল এনেকুৱা এখন দেশ য'ত সকলো ঠাইতে বনৌষধি গছেৰে পৰিপূৰ্ণ। আমি নিতৌ খাদ্য নাইবা কিবা নহয় কিবা এটা কামত এনেকুৱা কিছুমান বনৌষধি গছ ব্যৱহাৰ কৰোঁ। তাৰে এবিধ আমি বিনামূলীয়াকৈ দাঁত মাজিবলৈ ব্যৱহাৰ কৰা নিম গছৰ ডাল। আমেৰিকাত ইয়াৰ 1 পেকেটৰ দাম 1200 টকা। এটা কোম্পানীয়ে ইয়াক অৰ্গেনিক টুথব্ৰাছ নামেৰে ব্ৰেণ্ডিং কৰিছে আৰু সেই টুথব্ৰাছ বজাৰত বিক্ৰী কৰি বহু টকা উপাৰ্জন কৰি আছে। নম্বৰ 4, যদি কোনো মানুহৰ মুখৰ সোঁফালে তিল থাকে বা যদি আছে তেন্তে সেই ব্যক্তিয়ে জীৱনত বহু সুখ লাভ কৰে। তেনে লোকৰ অৰ্থনৈতিক অৱস্থা বহুত ভাল। কাৰোবাৰ বাওঁ গালত যদি তিল থাকে তেন্তে তেনে ব্যক্তিৰ ঘৰুৱা জীৱন সুখী হৈয়ে থাকে আৰু আৰ্থিক অৱস্থাত কোনো ডাঙৰ সমস্যা সৃষ্টি নহয়। নম্বৰ 3, মেক্সিকোৰ 19 বছৰীয়া জুলিয়ান ৰিঅছ কাণ্টোৱে এনে এটা ব্ৰা তৈয়াৰ কৰিছে যিয়ে স্তন কেঞ্চাৰ সহজে ধৰা পেলাব পাৰে। আচলতে জুলিয়ানৰ মাক স্তন কেঞ্চাৰত ছাৰ্ভাইভ কৰি আছিল। তাইৰ সেই স্তন কেঞ্চাৰ খুব পলমকৈ ধৰা পৰিছিল। মাকৰ যুঁজৰ পৰা অনুপ্ৰাণিত হৈ জুলিয়ানে এই ব্ৰাটো উদ্ভাৱন কৰিছিল। নম্বৰ 2, ভাৰতৰ উৰিষ্যাৰ বাসিন্দা 14 বছৰীয়া এগৰাকী ছোৱালীয়ে এনেকুৱা এখন বাইক উদ্ভাৱন কৰিছে য'ত কোনো ধৰণৰ ইন্ধন প্ৰয়োজন নহয়। বাইকখনত ইন্ধন হিচাপে বায়ু ব্যৱহাৰ কৰা হয়। ছোৱালীজনীৰ নাম তেজস্বী প্ৰিয়দৰ্শনী। এই বাইকখন মাত্ৰ 10 কেজি কম্প্ৰেছাৰ এয়াৰেৰে 60 কিলোমিটাৰ দৌৰিব পাৰে। নম্বৰ 1, এইজন হ'ল বিশ্বৰ আটাইতকৈ বিপদজনক স্নাইপাৰ। শীতলী যুদ্ধৰ সময়ত তেওঁ 100 দিনৰ ভিতৰতে 500ৰো অধিক লোকক হত্যা কৰিছিল, যাৰ বাবে তেওঁক দ্য হোৱাইট ডেথ বুলি জনা যায়। তেওঁৰ প্ৰকৃত নাম চিমু হাইহা। তেওঁ আছিল এজন ফিনলেণ্ডৰ সৈনিক যিয়ে ছোভিয়েট
ৰুছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল